Hi guys, কি খবৰ সকলোৰে আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে মই আজি আপোনালোকলৈ লৈ আহিছো কেইখনমান বেডশিট যিকিখন মই গৰমৰ দিন হুমাওতে লৈছিলো আৰু ইয়াক কিখন ব্যৱহাৰ কৰি বহুত বেছি ভাল পাইছো আৰু সেই কাৰণে মই ভাবিলো আপোনালোক সকলোৰে আগতে বেডশিট কিখন প্ৰকাশ কৰো কেনেকুৱা বা হল আৰু এই গুটে কিখন বেডশিট মই বহুত বাৰ ওয়াশ কৰিছো তাৰে প্ৰথমখন হৈছে এইখনৰ প্ৰিন্টটো চাওক এনেকুৱা হয় বেজ হোৱাইটত আছে বেডশিটখন বেস হোয়াইটত আছে তিনটা কালার আছে হোয়াইট কালার আৰু ব্লু কালার আৰু মেরুন কালার হয় তিনটা কালার তেনেকুৱা ধৰণৰ হয় বেডশিটখন আৰু এই বেডশিটখন বহুত ডাঙৰ হয় আৰু বহুত ধুনিয়া হয় ইয়াৰ কোৱালিটিতে বিৰাট বেছি ধুনিয়া ইমান বাৰ ধুতেও এই বেডশিটখনৰ কোনো কালাৰ যোৱা নাই আৰু এই বেডশিটখন কিং সাইজতকৈ যদি বেছি ডাঙৰ বেড হয় তাৰ কাৰণে বহুত বেছি পাৰফেক্ট হ'ব আৰু এই বেডশিটখনৰ লগত দুটা গাৰু কভাৰ আহিছে যিকিটা বহুত ধুনিয়া হয় গাৰু কভাৰ কিটাও এনেকুৱা হয় ধুনিয়াকে হৈ যাব গাৰু বিলাকলি বেডশিটখন যেতিয়া বেডত পাৰি থোৱা যায় বিৰাট বেছি ধুনিয়া লাগে আৰু এই বেডশিটখন মই মেট্ৰেছত হুমই নাপাৰো কাৰণ বহুত বেছি ডাঙৰ হয় বহল হয় সেই কাৰণে মই অলপ ওলমাই ৰাখো বহুত ধুনিয়া হয় ইয়াৰ কোৱালিটি আৰু এই বেডশিটখন 999 লৈছিলে মানে 1000 লৈছিলে 1000 এই বেডশিটখন বহুত ভাল হয় আৰু নেক্সট এখন অৰ্ডাৰ কৰিছিলো আৰু এখন বেডশিট সেইখন আছিল হোৱাইট কালাৰ বেডশিটখন এইখন বেডশিট ধৰিবৰ পাইছেনে এইখন বেডশিটখন হয় একদম পুৰা হোৱাইট হয় এই বেডশিটখন কিন্তু এই বেডশিটখন বহুত দীঘল হয় কিন্তু বহলটো ইমানো বেছি নহয় এই বেডশিটখন জাস্ট মেট্ৰেছত মানে হুমাব হয় পেটাতকে বহুত বেছি উলমি থকা নহয় আৰু এই বেডশিটখনৰ লগতে দুটা গাৰু কভাৰ আহিছে এনেকুৱা গাৰু কভাৰ কিটা আৰু এই গাৰু কভাৰ কিটা ইমানো বহুত বেছি ডাঙৰ নহয় গাৰু কভাৰ কিটা এনেকুৱা হয় নরমাল গাৰু কাৰণে হৈ যাব আৰু এই বেডশিটখন 600 লৈছিলে আৰু বেডশিটখন বহুত ধুনিয়া হয় কোৱালিটি ইয়াৰ ভালে হয় যেনো আমাৰ সকলোৰে ঘৰত হোৱাইট কালাৰ বেডশিটখন লাগেই নহয় জানো আৰু নেক্সট এখন মই অৰ্ডাৰ কৰিছিলো ব্ল্যাক কালাৰ বেডশিট এইখন এখন গাৰু কভাৰ হয় এইখন বেডশিটখন অৰ্ডাৰ কৰিছিলো এইখন বেডশিটখন ৰাজস্থানী প্ৰিন্টত আছে এটো ষ্টাৰ থকা হয় ব্ল্যাক কালাৰ হয় বহুত ধুনিয়া হয় এইখন বেডশিটটো ইয়াৰ কোৱালিটি বিৰাট বেছি ধুনিয়া হয় যিখন আগতে বগা বেডশিটখন দেখুৱাইছিলো তাতকে ইয়াৰ কোৱালিটি আৰু বেছি ধুনিয়া হয় এইখনো 600 ৰ ভিতৰতে লৈছিলে বহুত ধুনিয়া হয় ইয়াৰ কোৱালিটি আৰু এইখন দীঘল হয় কিন্তু বহল ইমান বেছি বহল নহয় মেট্ৰেছত ধুনিয়াকে হুমাব আতিব কিং সাইজৰ মোৰ বিছনাখন কিং সাইজৰ হয় তাৰ কাৰণে অৰ্ডাৰ কৰিছিলো কিন্তু কিং সাইজতকৈ যদি ডাঙৰ বিছনা হয় তেতিয়া হলে তালে নাতিব আৰু ইয়াৰ কোৱালিটি বহুত ধুনিয়া হয় আৰু এই গুটে কিখন বেডশিট আপোনালোকলৈ ওয়াশ কৰাৰ পিছতহে মানে দেখুৱাইছো আপোনাক আৰু এই বেডশিটখনৰ এটো গাৰু কভাৰ চাওক দুটা গাৰু কভাৰ দিছে এনেকুৱা ধৰণৰ গাৰু কভাৰ কিটাৰ বেডশিটখন যে দেখিবলৈ এনেকুৱাই আৰু ফাৰ্স্ট টাইম মই ব্ল্যাক কালাৰ বেডশিট অৰ্ডাৰ কৰিছিলো কিয়নো মই ব্ল্যাক কালাৰ বেডশিট ইমান ইউজ নকৰো ফাৰ্স্ট টাইম অৰ্ডাৰ কৰিছো কিন্তু ভালে লাগিছে আৰু নেক্সট আৰু অৰ্ডাৰ কৰিছিলো আৰু এখন বেডশিট এইখন বেজ হোৱাইটত আছে বেডশিটখন উল্টা হৈ আছে দেখুৱাই আছো ইয়াত এনেকুৱা ধৰণৰ কিছুমান প্ৰিন্ট আছে এটো চাওকচোন এটো পাতৰ নিচিনা হয় এনেকুৱা ধৰণৰ প্ৰিন্ট আছে আৰু এই বেডশিটখন বহুত ডাঙৰ হয় বহুত ধুনিয়া হয় একদম যাৰ কিং সাইজতকৈ ডাঙৰ বেড তেওঁলোকেও এইখন বেডশিট বহুত ধুনিয়াকৈ পাৰিব আৰু ইয়াৰ কোৱালিটি বিৰাট বেছি ধুনিয়া হয় আৰু এই বেডশিটখনৰ লগত দুটা গাৰু কভাৰ আহিছে কিন্তু গাৰু কভাৰ দুইটাই দেখিবলৈ বেলেগ এটা গাৰু আপোনালোকৰ এটা গাৰু কভাৰ এনেকুৱা হয় আৰু গাৰু কভাৰ কিটা বহুত ধুনিয়া হয় এনেকুৱা নহয় যে মানে নরমাল সাইজৰ যেটো গাৰু থাকে তাতকে অকমান ডাঙৰ গাৰুলেও হ'ব ধুনিয়াকে হ'ব এয়া চাওকচোন গাৰু কভাৰ কিটা এটা হৈছে এইটো আৰু এটা হৈছে এইটো একদম ৰাজস্থানী প্ৰিন্টৰ হয় একদম উটত এটা উটত দুটা মানুহ এনেকৈ বহি আছে বহুত ধুনিয়া হয় দুইটাই গাৰু মানে বেলেগ হয় চাওকচোন দেখিবলৈ আৰু বহুত ধুনিয়া লাগিছে আৰু ইয়াৰ যোনটো কালাৰটো হয় একদম ফৌজি বিলাকৰ আৰ্মি বিলাকৰ যেটো কাপোৰৰ কালাৰ নহয় সেম টু সেম তেনেকুৱা কালাৰে হয় আৰু হসাকে ভাল লাগিছে দুইটা মানে বেলেগ হয় আৰু পাই থলে বেডখনত দেখিবলৈ বহুত ধুনিয়া লাগে আৰু লাষ্ট মই অৰ্ডাৰ কৰিছিলো ফ্লিপকাৰ্টৰ পৰা আৰু দুটা গাৰু কভাৰ আৰু এই গাৰু কভাৰ কিটাৰ কোৱালিটি ইমান বেছি ধুনিয়া হয় বহুত সফট হয় ইমান বাৰ ধুইছে তথাপিতো অকনো বেয়া হোৱা নাই বহুত ধুনিয়া হৈছে কিন্তু গাৰু কভাৰ কিটা বহুত বেছি ডাঙৰ হয় চাওকচোন নরমাল গাৰু কভাৰতকৈ বহুত ডাঙৰ হয় বহল হয় আৰু এই দুইটা গাৰু 550 দি লৈছিলো গাৰু কভাৰ মানে 550 দি অৰ্ডাৰ কৰিছিলো বহুত ধুনিয়া হয় ইয়াৰ মইতো সকলোবিলাক গাৰু কভাৰ মেচিনতে ওয়াশ কৰো আৰু ইয়াৰ যোনটো প্ৰিন্ট হয় চাওকচোন ইয়া জেব্ৰা প্ৰিন্টৰ নিচিনা হয় বহুত ধুনিয়া লাগে দেখিবলৈ একদম বহুত সফট হয় ইয়াৰ কোৱালিটি বহুত বেছি ভাল হয় আৰু নেক্সট মই অৰ্ডাৰ কৰিছিলো ফ্লিপকাৰ্টৰ পৰা আৰু এটা নেকলেছৰ সেট হেতু এনেকুৱা ধৰণৰ বক্সত আহিছে এনেকুৱা বক্সটো এনেকুৱা ধৰণৰ ব্ল্যাক কালাৰ অৰ্ডাৰ কৰিছিলো হেতু মই আৰু হেতুৱে হৈছে এইটো
এইটো হয় আৰু এইটো এনেকৈ নেকত এনেকৈ থোৱা যায় বহুত ধুনীয়া লাগে দেখিবলৈ এনেই ইয়াৰ কোৱালিটি ইয়াৰ মণিগুটি বহুত বেছি ধুনীয়া হয় কিন্তু ইয়াৰ লগত যিডাল চেইন দিছিলে চেইনডাল বহুত বেছি বেয়া আছিলে একদম এদিন পিন্ধোতেই চেইনডাল একদম ক'লা পৰি শেষ হৈ গ'ল সেইকাৰণে মই চেইনডাল চেঞ্জ কৰি এডাল লগাই ল'লোঁ এই ৰছীম ফিটাডাল লগাই ল'লোঁ আৰু এইটো এনেকৈ এডজাষ্ট কৰিব পাৰিম এনেকৈ এডাল লগাই ল'লোঁ ইয়াৰ লগত যোনডাল চেইন আছিলে সেইডাল এডজাষ্ট কৰিব নোৱাৰি পিছফালে খালি এনেকৈ অকণমানহে দীঘল বেছি দীঘল নহয় মানে নেকটোত লাগি থাকে বহুত দেখিবলৈ ধুনীয়া আছিলে কিন্তু চেইনডালৰ কোৱালিটি যে ইমান বেয়া কিন্তু ইয়াৰ যিটো মণিগুটি হয় চাওকচোন ইমান ধুনীয়া হয় আৰু বহুত ধুনীয়াকৈ জিলিকি থাকে কিন্তু এইবিলাক আকৌ ক'লা পৰা নাই আৰু এই নেকলেছডাল মই এইকাৰণে লৈছিলোঁ আগতে আমাৰ মাহঁতৰ যি নেকলেছবিলাক আছিলে দেখিবলৈ ডিজাইনবিলাক এনেকুৱাই আছিলে অসমীয়া গহনাৰ নেকলেছৰ নিচিনা এনেকুৱা গোল গোল জাপি জাপি মোৰ বহুত ভাল লাগে সেইকাৰণে মই এনেকুৱা ল'লোঁ আৰু এইটো নেকলেছৰ যিটো ছেট আছে ইয়াত 3-4টা কালাৰ এভেইলেবল আছে আপোনালোকে ল'লে ল'ব পাৰে মই ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম আৰু এই চেইনডালৰ লগত এইটো আঙঠিটো আহিছিলে চাওকচোন এইটো আঙঠিটো হয় ইয়াৰ আঙঠিটো বহুত ধুনীয়া হয় এনেকৈ ধুনীয়াকৈ পিন্ধিব পাৰে বহুত ধুনীয়া লাগিব দেখিকৈ ব্লেক কালাৰ ড্ৰেছৰ লগত বা গল্ডেন কালাৰ লগতো বহুত ধুনীয়া লাগিব আঙঠিটো এনেও পিন্ধিব পাৰে ভাল লাগিব দেখিবলৈ এনেকৈ আৰু ইয়াৰ লগত যোন ফুলি আহিছিলে ফুলিযোৰ এনেকুৱা হয় ফুলিপাত এনেকুৱাত আছে ফুলিযোৰ একদম এনেকৈ এয়া চাওক পিন্ধিলে বহুত ধুনীয়া লাগিব দেখিবলৈ ইয়াৰ লগত চেইনডাল ফুলিযোৰ ধুনীয়া লাগিব দেখিবলৈ ইয়াৰ ফুলিটো এনেকুৱা ধৰণৰ হয় আৰু এই ছেটটোৰ লগতে এডাল ব্ৰেচলেটো আহিছিলে যিডাল ধুনীয়াকৈ এনেকৈ হাতত পিন্ধিব পাৰিব চাওক বহুত ধুনীয়া হয় এনেকৈ চেইন আছে চেইনত এনেকুৱা এটা লক আছে ইয়াত এনেকৈ এডজাষ্ট কৰিব পাৰিব ক্ষীণো মানে অলপ ক্ষীণ হ'লেও পাৰিব শকত হ'লেও পাৰিব মানেকৈ এডজাষ্ট কৰিব পাৰিব চেইনডাল এনেকুৱা যিহেতু দীঘল দিছে কিন্তু এডাল বেয়া হোৱা নাই ইয়াৰ কোৱালিটি সঁচাকৈ বহুত ধুনীয়া হয় মানে ভাল হয় আৰু মোৰ ভাল লাগিলে ইয়াৰ আৰু ফ্লিপকাৰ্টৰ পৰা মই এইকেইটা বস্তুৱে এতিয়া অৰ্ডাৰ কৰিছিলোঁ যিহেতু গৰমৰ দিন সেইকাৰণে ভাবিলোঁ কি বেডশ্বীটকেইখন আপোনালোক সকলোৰে আগত দেখুৱাওঁ আৰু এইকেইখন গৰমৰ দিনত শুবলৈ কাৰণে বিৰাট বেছি ধুনীয়া হয় একো এনেকুৱা টান টান নালাগে বেয়া নালাগে বহুত ধুনীয়া হয় আৰু এয়াই আছিলে আজি মোৰ ফ্লিপকাৰ্টৰ পৰা লোৱা কেইখনমান বেডশ্বীট আৰু নেক্সট টাইম আৰু এটা ভিডিঅ' লৈ আহিম তাৰ আগত যদি এতিয়ালৈকে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়াহে মোৰ আহিবলগীয়া নেক্সট ভিডিঅ'বিলাক আপোনালোকে গম পাই থাকিব আজিলৈ আহোঁ নেক্সট এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই বাই